ভাত হৈ গ'ল ফাইনেলি চব এয়া ভাত লৈছোঁ এয়া আৰু এয়া দালি দেখিছেনে আৰু ধৰক এনেকৈ খাই লওঁ বেছি বনোৱা নাই যিটি মানে ভোক লাগিছে আৰু দালি বনাইছোঁ আৰু মানে অমিতা আলু দাইল চব মিক্স কৰি দি বনাইছোঁ বিশেষ একো বনাই থকা নাই আৰু কাৰণ এতিয়া ভোক লাগি গৈছেগৈ এনেকৈ খাই লওঁ আৰু আপোনালোকে ভাত পানী খালেনে বাৰু দুপৰীয়া মই এতিয়া দুপৰীয়া ভাত খাবলৈ লৈছোঁ আৰু এয়া ভাতটো খাই লওঁ আৰু আপোনালোকেও খাই কৰি লওক ময়ো খাই কৰি লওঁ মানে ৰাতিপুৱা ধৰক খাই গ'লে কেইটামান ইমান বাৰ ভোক নালাগে তেতিয়া 3টামান বজাত খালেও হৈ যায় এতিয়া তথাপিতো এতিয়া 2টা বাজি গ'ল এতিয়াহে খাবলৈ হৈছেগৈ কৰি মেলি দেখি ঘৰ চৰ মুচি ভাত পানী বনাই খাই কৰি এয়া হৈছেগৈ কৃষ্ণ এনেকৈ খাই ল'বলৈ লৈছোঁ কেইটামান আৰু ভোট জলকীয়া লৈ লৈছোঁ অকণমান চব গোটেইকণ নহয় আৰু অকণমান এয়া পিঁয়াজ লৈছোঁ আৰু একোৱে